নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই চুলি কাটিবলৈ ওলাইছোঁ। বহুত দিন ধৰি মোৰ চুলিবোৰ ডাঙৰ হৈ গৈছে, সেয়ে ভাবিলোঁ আজি এটা নতুন হেয়াৰ কাট কৰিম। আহক আপোনালোকেও মোৰ এই যাত্ৰাত থাকক। এতিয়া মই দোকানলৈ গৈ আছোঁ। ৰাস্তাৰ পৰিৱেশটো চাওক বন্ধুসকল, এইটো ৰাস্তা একেবাৰে পানী হৈ গৈছে। বন্ধুসকল, আজিৰ বতৰটো বহুত ভাল, কাৰণ আজি আমাৰ ইয়াতে বৰষুণ দি আছে। এতিয়া মই দোকানলৈ গৈ আছোঁ। আশা কৰোঁ আজিৰ হেয়াৰ কাট ধুনীয়া হ'ব। বন্ধুসকল, এতিয়া বাৰ দোকানলৈ আহি পালোঁ। সময় অপেক্ষা কৰিব লাগিব, তাৰপিছত মোৰ পাল আহিব। এতিয়া চুলি কাটা আৰম্ভ হৈ যাব। লাইভ যে এখানে দিবা নাই ভিডিও কি উড়ে দিলি খানে মানে কম্বল হেয়াৰ কাট শেষ হ'ল মোৰ। হেয়াৰ কাটটো কেনেকুৱা লাগিছে বন্ধুসকল? মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকে কমেণ্টত জনাব। আজিৰ ভ্লগটো ইয়াতে শেষ কৰিছোঁ। এতিয়া মই ঘৰলৈ উভতি গৈ আছোঁ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে আপোনালোকে লাইক এটা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।